Hello everyone and welcome to that easy chapter. So আজি আমি স্টার্ট কৰিব লৈছো ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে। সো যদি চাই ভাল পায় তেনেহলে লাইক কৰিব, শেয়াৰ কৰিব, কমেন্ট কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো আহক স্টার্ট কৰো। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল 14 অক্টোবৰ 1924 চনত চফৰাই চাহ বাগিচা শিৱসাগৰত। শিক্ষাগত অৰ্হতা 1953 চনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। 1977 চনত তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গৱেষণাৰ বিষয়বস্তু আছিল অসমীয়া সাহিত্যত ব্যংগ আৰু হাস্যৰস। তেওঁ কৰ্মজীৱন সহকাৰী সম্পাদক ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল বাঁহী, দৈনিক অসমীয়া, জনতা আৰু এডভান্সত। সম্পাদক ৰূপে কাম কৰিছিল ৰামধেনু আৰু হাদিনিয়া নৱযুগত আৰু শিক্ষকতা কৰিছিল তেওঁ উখল হাইস্কুলত। তেওঁৰ বিষয়ে আৰু কেইটামান উল্লেখনীয় কথা হৈছে 1983 চনৰ বঙাইগাঁও অসম সাহিত্য সভাৰ অধিৱেশনৰ তেখেত সভাপতি আছিল। 1961 চনত য়াৰু ইংগমৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 1979 চনত মৃত্যুঞ্জয়ৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু তেওঁৱে আছিল জ্ঞানপীঠ বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া। 1997 চনৰ 6 আগষ্টত তেওঁ মৃত্যু হৈছিল। সো এতিয়া হওক তেওঁৰ লিখা ৰচনাৰাজিবিলাকৰ বিষয়ে অলপ আমি ভালদৰে আলোচনা কৰোঁ। তেওঁ লিখা ৰচনাৰাজিবিলাক হ'ল এনেধৰণৰ: গল্পপুথি কলং আজিও বয়, হাতহৰি, খিৰিকী কাষৰ আসনত, কবিতা পুথি, তেওঁ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে সান্ধ্যস্বৰ। উল্লেখযোগ্য কবিতা হৈছে নামহীন, অৰ্ঘ, শ্বিলঙত ৰাতিপুৱা, আফ্ৰিকা, বিষ্ণুৰাভা, এতিয়া কিমান ৰাতি। সো আপোনালোকে চাগে গম পাইছে বিষ্ণুৰাভা এতিয়া কিমান ৰাতি হৈছে তেওঁৰ এটা খুব বিখ্যাত কবিতা, আমি যিটো চবেই চিনি পাওঁৱেই। অন্যান্য গ্ৰন্থ তেওঁ ৰচনা কৰিছিল, নামবিলাক হৈছে চীনত কি দেখিলো, সংবাদ সাহিত্য, অসমীয়া সাহিত্যত হাস্যৰস, বংগদেশৰ নৱজাগৰণ আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, 150 বছৰৰ অসমীয়া সংস্কৃতিত এভুমুকি আৰু বাহিয়া যাত্ৰা। সো তেওঁ লিখা উপন্যাসবিলাক হৈছে ৰাজপথে ৰিঙিয়াই, এইখনেই হৈছে তেওঁৰ প্ৰথম লিখা উপন্যাস আৰু ইয়াৰ বিষয়বস্তু আছিল 1947 চনৰ 15 আগষ্টৰ দিনটো আৰু সেই দিনটোত উল্লেখ কৰিয়ে ৰাজপথে ৰিঙিয়াই কাহিনী লিখিছে। তাৰপিছত তেওঁ লিখিছে আই, য়াৰু ইংগম, যিখনৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু এইখনৰ বিষয়বস্তু আছিল নগা বিদ্ৰোহ। প্ৰতিপদ তেওঁ এখন লিখা উৎকৃষ্ট উপন্যাস আৰু এইখনত 1939 সংঘটিত বনুৱা আন্দোলন তথা ধৰ্মঘটক লৈ ইয়াৰ বিষয়বস্তু গঢ়ি উঠিছে। আৰু লিখিছিলে তেওঁ শতগ্নি, মৃত্যুঞ্জয়। মৃত্যুঞ্জয় হৈছে আগতে আমি উল্লেখ কৰিছো তেওঁ জ্ঞানপীঠ বঁটাপ্ৰাপ্ত উপন্যাস আৰু ইয়াৰ বিষয়বস্তু হ'ল 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত ঘটা হিংসাত্মক এটা ঘটনা, তাক কেন্দ্ৰ কৰিয়ে মৃত্যুঞ্জয় কাহিনী লিখা হৈছে। চিনাকি সুতি, বল্লৰী, কালৰ হুমুনিয়াৰ বিষয়বস্তু হৈছে অসমৰ চাহ বাগিচাৰ শ্বেতকাই চাহাবৰ শোষণ। কবৰ আৰু ফুল বিষয়বস্তু গঢ়ি উঠিছে বাংলাদেশৰ মুক্তি সংগ্ৰামক কেন্দ্ৰ কৰি। তাৰপিছত তেওঁ লিখিছে ৰঙা মেঘ, মুনি চুনিৰ পোহৰ আৰু বুঢ়ী আইতাৰ পুৰাণ। সো ইমানেই আছিল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে। যদি ভাল পালে তেনেহলে আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ যদি নাই কৰা নাপাহৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰি মোক জনাব যে কেনেকুৱা পালে। ধন্যবাদ।